तुमको पाया है तो जैसे खोया हूँ, कहना चाहूँ भी तो तुमसे क्या कहूँ। तुमको पाया है तो जैसे खोया हूँ, कहना चाहूँ भी तो तुमसे क्या कहूँ। किसी जबान में वो लफ्ज ही नहीं कि जिनमें तुम हो क्या तुम्हें बता सकूं। मैं अगर कहूँ तुम सा हंसी कायनात में नहीं है कहीं, तारीफ ये भी तो सच है कुछ भी नहीं। तुमको पाया है तो जैसे खोया हूँ। পুৱাই পুৱাই ইমান ৰোমান্টিক গান শুনাৰ লগে লগে একদম মজা লাগি যায় ৰে। বন্ধু, এখন পৃথিৱীত সংগীত আৰু গান বোলা যোনটো বস্তু আছে নহয়, সেই বস্তুটোৱে মানুহক জীয়াই থাকিবলৈ এটা নতুন স্পৃহা দি থাকে, জানানে? একদম ঠিক কথা কৈছ। এখন পৃথিৱীত যদি সংগীত বোলা বস্তুটো নাথাকে নহয়, তেতিয়াহ'লে গোটেই জীৱনটো একদম কিবা কিবি নিচিনা লাগি যাব, একদম মানে ব্যৰ্থ নিচিনা লাগি যাবি। হেনাখন কথা বাৰু বুজছো, কিন্তু হেনাখন বৰ সাংঘাতিক কেছ হৈ গৈছি। কি কেছ হ'ল বে ঘণ্টা আমাৰ? কিনো হ'ব, আমাৰ গাঁৱত দেখোন কেম্বা ঘটনা ঘটিয়ে থাকে। হেনাই ঘটনা এটা ঘটছি দে। তই মনে মনে কি কথা আছে কৈ যাবি, কি ঘটনা ঘটিছে আমিও শুনো। অ হয় না, তেন্তে শুন হেনাখন। ৰাইজ, আমি সকলোৱেতো জানোৱেই কি আমাৰ মনৰ ভিতৰত যদি কিবা শংকা থাকে বা কিবা যদি প্ৰশ্ন থাকে, তেতিয়াহ'লে সদায় দেওবাৰে আমি এই চাৰ্চত আহি পিনে আলোচনা কৰোঁ আৰু নিজেই বিচাৰ বিবেচনা কৰি পিনে তাৰ উত্তৰটো উলিয়াওঁ। আজি আমাৰ এই প্ৰশ্ন দুটামান সুধিবলৈ আমাৰ মৰমৰ খগেন আৰু এই চিপ্ৰা আহিছে। গতিকে আমি আৰু বেছি পলম নকৰি পিনে ইহঁতৰ মনৰ ভিতৰত যোনকেইটা প্ৰশ্ন আৰু শংকা আছে, সেই শংকাখিনি আঁতৰাবলৈ চেষ্টা কৰোঁ। এতিয়া কোৱাচোন তোমালোকৰ মনৰ ভিতৰত কি কি প্ৰশ্ন আছে? আমি যদি উত্তৰটো দিব পাৰোঁ, আমি অশেষ নিজকে ধন্য বুলিয়ে মানিম। এটা প্ৰশ্নৰ উত্তৰ বিচাৰি মই একদম হাৱাথুৰি খাই গৈছোঁ। হয় নেকি? তুমি যদি হাৱাথুৰি খাইছা, তেতিয়াহ'লে নিশ্চয় গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। সোধাচোন সোধা। ককা, 5 কোটি টকাৰ মালিক আৰু 6টা সন্তানৰ পিতৃৰ মাজত কোন বেছিকৈ সুখী, আপুনি কওকচোন। এইটো একদম ভাতৰ লগত পানী খোৱা নিচিনা প্ৰশ্ন, বুজিছা নাই? একদম উজু উত্তৰ আছে ইয়াৰ। হয় নেকি? কওকচোন উত্তৰটো কি? 6টা সন্তানৰ যোনজন পিতৃ নহয়, তেখেত বেছি সুখী। কেনেকৈ হ'ব? আপুনি তথ্য আৰু প্ৰমাণ সহকাৰে এইটো কথা ক'ব পাৰিবনে? কিয় নোৱাৰিম? শুনা, 5 কোটি টকা যোনটো মালিক হয় নহয়, সি আৰু টকা বিচাৰিব, কিন্তু 6টা সন্তানৰ পিতৃ আৰু সন্তান কেতিয়াও নিবিচাৰে দেই। কি কাৰণে নিবিচাৰে জানানে? কাৰণ তেখেত সন্তুষ্ট হৈ গ'ল। জীৱনৰ প্ৰতি তেখেতৰ যোনটো সন্তুষ্টি নহয়, সেইটো হৈ গৈছে আৰু একো নিবিচাৰে। মানে সিমানখিনিয়ে যথেষ্ট, তাতছে বেছি নালাগে। যেতিয়া মানুহ সন্তুষ্ট হৈ যায় নহয়, সেইটোৱেই চবতছে সুখী জীৱন। আমাৰ ডাঙৰ ককা কিন্তু বেলেগ ধৰণৰ অভিজ্ঞতা আছে দেই। সকলো প্ৰশ্নৰ উত্তৰ আছে ডাঙৰ ককাৰ লগত। এনাইতো কথা কোৱা হয়, যিমান চুলি পকে সিমান জ্ঞান বাঢ়ে। আজি গ'ল দেখোন। নমস্কাৰ। কেনেকুৱা খবৰ তোমালোকৰ? ভালে আছো ছাৰ। বাৰু ঠিক আছে, ৰমেন তই এফালে আছোন। হা বাপেকে ভীমকলটো মাতিলে আৰু মোক। ঐ ৰমেন, কি চিন্তা কৰি আছ? সোনকালে আহ। গৈছোঁ ছাৰ। কওক ছাৰ। বাৰু ঠিক আছে, আজি তই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব। হৈছে আৰু আজি বা কি বিষয়ৰ ওপৰত ৰচনা গাব দিয়ে? আৰু আজি তোৰ ৰচনাৰ বিষয়টো হৈছে মানুহৰ হাতত কি আছে। হে নিউটন মহাগুৰু, এইটো আকৌ কি ধৰণৰ ৰচনা মোক দিলে? মানুহৰ হাতত কি আছে? মইনো কেনেকে ক'ব পাৰিম মানুহৰ হাতত কি আছে? কি হ'ল ৰমেন, কি চিন্তা কৰি আছ? পাৰিবি ক, চেষ্টা অসাধ্য একো নাই নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তাবলী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে, এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে, কাৰণ ছাৰে এনেকুৱা এটা বিষয়ৰ ওপৰত মোক ক'ব দিছে, যিটো বিষয়ৰ ওপৰত এই পৃথিৱীৰ কোনো মানুহৰ একোৱে জ্ঞান নাই।
এইটো বিষয়ৰ ওপৰত কাৰোৱে একো জ্ঞান নাই কাৰণ আপোনালোকে নিজেই কওক আমাৰ হাততনো আছে কি মানে মানুহৰ হাতত কি আছে ইনে যদি আপুনি আমাৰ হাতখন চাই হাতখনটো খালিয়ে হৈ থাকে একোতো নাথাকে গতিকে আমাৰ হাতত আছে কি আমি কেনেকৈ ক'ব পাৰিম কওকচোন কিন্তু ৰাইজ আপোনালোক বিচলিত নহ'ব আপোনালোকে একদম চিন্তা নকৰিব কাৰণ আপোনালোকক আজি এনেকুৱা কিছুমান কথা কম নহয় যিবিলাক কথা আপোনালোকে কেতিয়াও ভাবিবও পৰা নাছিল আপোনালোকে চিন্তা কৰিব পৰা নাছিল কাৰণ আমাৰ হাতত এনেকুৱা কিছুমান বস্তু আছে নহয় যিটো বস্তুৰ কল্পনা আপোনালোকে কেতিয়াও কৰিবও পৰা নাছিল দেখাৰ কথা আছে আৰু এই কথাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আৰু এই কথাটো হৈছে জন্ম মৃত্যু আৰু বিবাহ সকলোবিলাক বস্তু ভগৱানৰ হাতত আছে আমাৰ হাতত কেৱল মোবাইলটোহে আছে কি আলতু ফালতু কথা বকি আছো তই মই আলতু ফালতু কথা কৈ থকা নাই আপোনাৰ যোনটো প্ৰশ্নটো আছে নহয় প্ৰশ্নটোৰ মই উত্তৰ দি আছো আৰু এই উত্তৰটো দিয়া মোৰ মৌলিক অধিকাৰ আছে গতিকে আপুনি মাজত যদি কেতকে মাতটো নেমাতে মই বেছি ভাল পাম হ'ব দে মাত নেমাতো ক তই কি ক'ব বিচাৰিছ আজি মোৰ যোনটো ৰচনাটো আছে নহয় সেই ৰচনাটো শ্ৰী গণেশ মই এটা স্তুতিৰে কৰিব বিচাৰিছো আৰু এই স্তুতিটো আপোনালোকৰ আগত মই গাই শুনাব বিচাৰিছো হাতো নেমেলিবি ফুলো নিচিঙিবি কৰে সাংবাদিক তই ৰাস্তাত চুচৰাই ঠেং ভাঙি দিম বহুত ওপৰৰ মাল মই ৰাইজ আমি সকলোবিলাক মানুহ হয় মানুহবিলাক যোনটো জীৱটো আছে নহয় এই জীৱটো একদম সাংঘাতিক ধৰণৰ জীৱ কাৰণ এই জীৱটো জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় আৰু এইটো কাৰণে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় কাৰণ জন্ম মৃত্যু বিবাহ আমাৰ হাতত নাথাকিলেও আমাৰ হাতত মোবাইলটো আছে কিন্তু এটা বস্তু আপোনালোকে মনত ৰাখিব কি আজিৰ পৰা 10 বছৰ 20 বছৰ 30 বছৰ আগত মোবাইল বোলা কোনো বস্তু আমাৰ হাতত নাছিল এই বস্তুটো আমি নিজে তৈয়াৰ কৰিছো আমি নিজে আৱিষ্কাৰ কৰিছো নিউটন মহাগুৰুৰ আশীৰ্বাদত এই নতুন নতুন যোনবিলাক বস্তুবিলাক আছে আমি আৱিষ্কাৰ কৰিছো আৰু আমাৰ জীৱনটো সুখময় কৰিবলৈ আমি আমাৰ হাতত সেইবিলাক বস্তু লৈ ফুৰিছো গতিকে আমাৰ হাতত একো নাই বুলি আমি চিন্তা কৰিব নালাগে আমি যদি একদম দৃঢ় নিশ্চয় কৰি লওঁ আমি যদি মনত ভাবি লওঁ কি আমি কিবা এটা কৰিব বিচাৰিছো আমি নিশ্চয় সেইটো কাম কৰিব পাৰিম আৰু আমাৰ হাতত সেই কামটো আহি যাব আৰু সেইটোৱে হৈছে আমাৰ যোনটো চিন্তা শক্তি এই চিন্তা শক্তিৰ প্ৰমাণ ভগৱানে আমাৰ সকলো বস্তু দিছে এইখন পৃথিৱী উপভোগ কৰিবলৈ আমাৰ সকলো বস্তু দিছে কিন্তু সেই বস্তুবিলাক চব আপোনাৰ লুকাই আছে আমি সেই বস্তুবিলাক নিজে আৱিষ্কাৰ কৰি আমি জেগা কিছুমানলৈ গৈ আমি বস্তুবিলাক নিজেই খুচৰি উলিয়াই সেই বস্তু উপকাৰিতা আৰু কি অপকাৰিতা আছে সেই বস্তুটো আমি নিজৰ বিচাৰ আৰু বিবেচনাৰে সিদ্ধান্ত লৈছোঁ আৰু সিদ্ধান্ত লৈ পিনে আমাৰ ভালৰ কাৰণে সেই বস্তুখিনি আমি তৈয়াৰ কৰিছোঁ বা বেলেগ কাৰোবাৰ বেয়াৰ কাৰণেও আমি সেইটো বস্তু তৈয়াৰ কৰিব পাৰিছোঁ গতিকে ৰাইজ এটা বস্তু আপোনালোকে ভালদৰে মন কৰিব কি আগতে এখন পৃথিৱীত একো নাছিল তাৰমানে একো নাইকিয়া নিচিনা আছিল একোৱে নাছিল এইবিলাক যিবিলাক সা সুবিধাবিলাক আছিল নহয় এই বস্তুবিলাকো নাছিল কিন্তু মানুহে নিজৰ মনৰ শক্তিটো আছে যোনটো আপোনাৰ বিবেক শক্তিটো আছে সেই বিবেক শক্তিটো প্ৰয়োগ কৰি এনেকুৱা বস্তুবিলাক আৱিষ্কাৰ কৰিছে যিটো বস্তু এটা সময়ত আমি অসম্ভৱ বুলি ভাবিছিলোঁ আমি এটা সময়ত অসম্ভৱ বুলি ভাবিছিলোঁ কি আমি চন্দ্ৰমাত যাব নোৱাৰোঁ কিন্তু আমি চন্দ্ৰমাত গৈ পাৰিছোঁ গতিকে একো নাইকিয়াৰ পৰা সকলোবিলাক বস্তু উলিয়াই অনা যোনটো ক্ষমতা নহয় সেই ক্ষমতাটোৱেই মানুহৰ হাতত আছে মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সকলোবিলাক বস্তুৱেই মানুহে কৰিব পাৰে কাৰণ মানুহৰ যোনটো আপোনাৰ মগজটো আছে নহয় সেইটো বহুত শক্তিশালী হয় আমি আমাৰ মগজৰ ওপৰত বিশ্বাস কৰিব লাগে আমাৰ চিন্তা শক্তিৰ ওপৰত বিশ্বাস কৰিব লাগে আমাৰ বিবেকৰ ওপৰত বিশ্বাস কৰিব লাগে তেতিয়া অসম্ভৱ বোলা একো বস্তুৱে নাথাকে আৰু আমাৰ হাতখন সদায় ভৰ্তি হৈ থাকিব জন্ম মৃত্যু বিবাহ আমাৰ হাতত নাথাকিব পাৰে কিন্তু তাৰ বদলি এইখন পৃথিৱীৰ যিমান বস্তু আছে নহয় সকলোবিলাক আমাৰ হাতৰ মুঠিত থাকিব পাৰে গতিকে ৰাইজ আমাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু ইমানখিনি কথা কয় আৰু নিউটন মহাগুৰুৰ নাম লৈ আজি মোৰ যোনটো ৰচনা আছে নহয় ইমানতে সামৰণি মাৰিছোঁ আউৱা হৰি আউৱা ৰাম বা ৰমেন বৰ সুন্দৰ ৰচনা গাই শুনালি দেই বিৰাট ভাল লাগিলে আমাৰ হাতত কি আছে সেই বস্তুটো আমাৰ মগজত আছে আমি আমাৰ মগজেদি সেইটো বস্তু যদি চিন্তা কৰোঁ নহয় সেই বস্তুটো আমাৰ হাতত প্ৰকট হৈ যায় বৰ সুন্দৰ বিচাৰ বৰ সুন্দৰ চিন্তাধাৰণা খুব ভাল লাগিলে বাৰু যি কি নহওক আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ তহঁতি চব এতিয়া নিজৰ ঘৰা ঘৰি যা আজি আমি আশা কৰিছোঁ আপোনালোকে কেতিয়াও এইটো বস্তু এইটো চিন্তা নিজৰ মনত নানে কি আপোনালোকৰ লগত একো নাই কাৰণ একো নাইকিয়াৰ পৰাই সকলোবিলাক বস্তু আপোনালোকে সংগ্ৰহ কৰিব পাৰিব অকল নিজৰ চিন্তা শক্তি নিজৰ মনৰ যোনটো শক্তি আছে আৰু নিজৰ পৰিশ্ৰমৰ ফলত মই আশা কৰিছোঁ এই চিন্তাধাৰণাটো সকলোবিলাক মানুহে নিজৰ লগত ৰাখিব বুলি